ফ্ৰেণ্ডছ আজি এটা নতুন ৰূপত দেখিছে চাগে আমি হেদিনা দেখাইছিলোঁ যে যিকলে ব্লগটো আমাৰ ব্লগ কন্টিনিউয়াছলি চাই তেওঁলোকেতো গম পাব হেদিনা ভণ্টি এজনী চাইদিনীয়া গা ধোৱা ব্লগ দিছিলোঁ যিসকল নাই চোৱা চাব বাৰু আজি আমি তাইৰ বিয়া খাবলৈ যাওঁ বিয়া মানে আজিকালিতো জানে আৰু ৰিচেপশ্যন বেলেগ এদিন দিয়ে মোৰ লগত বা গৈছে ভাগিন গৈছে ঠিক আছে দেখাম বাৰু আপোনালোকে এটা বস্তু মন কৰিব আজি আমাৰ দুইজনী দেখিছে কালাৰটো সেম অকমান ডিফাৰেন্স লাইট অকমান ডিফাৰেন্স বাৰু বলা মোবাইলৰ হয়তো আৰু বেলেগ দেখিব পাৰে বলা যাওঁ ঠিক আছে আমি এতিয়া যাওঁ স্কুটিত অলপ প্ৰব্লেম হ'ব যোৱা ভিডিঅ' নেদেখাওঁ বাৰু একেবাৰে তাত গৈ আপোনালোকক ভিডিঅ' দিম বাৰু ঠিক আছে আমি বিয়া ঘৰ পালোঁ আমাৰ গিফ্ট বলক আমি গৈ আছোঁ ভিতৰত ফাইনেলি আমি বিয়া ঘৰ পাই গ'লো কিবা ক'বা আজি আমি আপোনালোকক দেখাই আছোঁ আমাৰ মৰমৰ ৰমেন দা কিবা কৈ দিয়ক আমাৰ চেনেলটোৰ বিষয়ে চেনেলটোৰ নামটো কি এনজয় ইয়ৰ ডে উইথ প্ৰিলি এণ্ড পংখী বহুত দীঘল বহুত দীঘল নাম আপুনিও চাব লগতে আছে আমি বাই ভনী হয় নেকি অঁ সকলোকে এই চেনেলটোৰ যোগেদি সকলোকে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা যাচিছোঁ আৰু হঠাতে লগ পালোঁ ভাল লাগিছে আচলতে আকস্মিক সংযোগবিলাক সদায় ভাল হয় বুলি কথা হ'ল কি চেনেলটোৰ যোগেদি আপোনালোকে বিভিন্ন ধৰণৰ ইতিবাচক কিবাকিবি ব্লগছবিলাক পাই থাকিব সকলো উপভোগ কৰিব আৰু যিসকলে চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই বা ফ'ল' কৰা নাই সকলোৱে ফ'ল' কৰিব বহুত ভাল লাগে আমাৰ ৰমেন দাৰ গান শুনি একদম বগীটিং বান্ধিব একদম ফেভৰেট আৰু গান তাকে গানবিলাক সকলোৱে মৰম দিলে ভাল লাগে আমাৰ কষ্টবিলাক সাৰ্থক হোৱা যেন লাগে আৰু সকলোকে পুনৰবাৰ শাৰদীয় শুভেচ্ছা আপোনালোকে চাই থাকিল ধন্যবাদ আপোনালোকে ৰমেন দাৰ গানবোৰ চাব আহিব নতুন নতুন গীত ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ আছে লাহেকৈ আগবঢ়াই দিম আৰু সকলোৱে মৰম আশা কৰিছোঁ সহযোগিতা আশা কৰিছোঁ আচলতে কি আৰু সহযোগিতাবিলাকে আমাৰ মূলধন তাকে কামনা কৰিছোঁ আৰু সকলোৱে চাই থাকক ভাল লাগিব চেনেলটোৰ নামটো মনত থ'বলৈ দিগদাৰ হৈছে একো নাই আপুনি পিলি আৰু পংখী মাৰি দিব আহি যাব এনজয় ইয়ৰ ডে পিলি এণ্ড পংখী আমি পিলি পংখী আৰু বাই ভনী পিলি এণ্ড পংখী ঠিক বঢ়িয়া আছে বঢ়িয়া আমি বিয়া ঘৰ পাই গ'লোঁ আহি আছোঁ এয়া আমাৰ কইনা হাই কৃষ্টি দি দিয়া পিন্ধাই দিয়া দাদা তুমি টক খাবা নি চুপ খুলিব লাগিব এক্সাম আছিলে সেইটো দি দিয়া বক্সটো থৈ দিয়া কিবা পাৰ্চেল ৰাতি নাচিম আমাৰো নাচিব বোলে আজিকালি মায়ে নাচেতো আমাৰ লগত জানে যে কথা আজিকালি নাচি বাগিয়ে ফুৰিব লাগে এজনী আমাক কইনা মা দেই আপোনাক দেখালোঁ আমি ৰমেন দা এয়া ৰমেন দা বৌ আপোনাৰ কি হয় কৈ দিয়ক মোৰ ভতিজা অঁ ভতিজা অঁ ঠিক আছে দিয়ক আইতা ভাত খালি খাই আহে বহিছোঁ আইতা হয় কি খালি এয়া আমাৰ আইতা দেই কি খালি কৈ দে কি খালি দাইল মাছ পনীৰ ভাজি বেঙেনা ফ্ৰাই ভাল লাগিছে কোনে নাজানে বাই ভনী বুলি কি চাই আছে তাই তোমাৰ বাই ভনী বুলি তোমাৰ নাজানে নেকি দুজনীকে জানে কেলে পিন্ধি পিন্ধিছোঁ আকৌ নজনাবোৰে জানো ভিডিঅ' কৰি আছা মানে ন কাপোৰ কি মিলাই পিন্ধিছে সেইকাৰণে মামু বহা
কেতিয়া আহিলি কেতিয়া আহিলি হ'ল অকণমান দেৰি খাই বাৰু বেটা ক'ত কি ভাত খালি নাই মা কি হ'ল কি খালি ক আকৌ আইতাইতো বেলেগকৈ কৈছে তইও ক এবাৰ তন্ময় ঐ তন্ময় এয়া আমাৰ ৰমেনদাৰ বৌ দেই ভাল লাগিল বৌক লগ পাই আপুনি ইমান ধুনীয়া দেখিবলৈ সঁচাকৈ ধুনীয়া আপুনি মা নেকি অঁ এয়া ৰমেনদা আইতা আমি খাবলৈ আহিছোঁ আমি এতিয়া খোৱা ঘৰলৈ আহিছোঁ খাই লওঁ দেৰিয়ে হ'ল অঁ গম নাপায় আহিছোঁ খাবলৈ বহিছোঁ খাই লওঁ কি কি আহে পাতত দেখাম বাৰু ৰঙালাও নেকি মোৰ ভাগৰ তাক দি দিম হ'ব দি দিম দেখুৱাম মুখ আৰু মুখত দিব ৰঙালাও ভাল পোৱা খোৱা বহুত টেষ্টি মই ৰঙালাও নাখাওঁ মোৰ ভাগৰ পিছো খাবা লৈ ল'লোঁ ষ্টাৰ্ট কৰোঁ আহিলে নালাগে দেই ষ্টাৰ্ট কৰিছোঁ দেই হ'ব আপুনি বনাইছে টেষ্টি হৈছে বৌ আৰু বৌৰ দাদাই বনাইছে দেই বৌ আৰু বৌ দাদা বনাইছে দেই এয়া বৌ ছোৱালী বিয়া ঘৰৰ পৰা আহিলোঁ আন্ধাৰে হ'ল সেইকাৰণে বিয়া ঘৰত ভিডিঅ' কৰা নহ'ল আমি এতিয়া বৌ এজনী ঘৰত আহিছোঁ দাদা বৌৰ ঘৰত বৌ ভিডিঅ'ত ওলাবলৈ টান পাইছে কিন্তু আমাৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় কিন্তু দেই ঠিক আছে বৌয়ে চাহ বনাইছে চাহ খাওঁ আমি ঘৰ আহি পাই গ'লোঁ ভিডিঅ'টো ইয়াতে সামৰিছোঁ যোনে যোনে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব চেনেলটো চাই পিনে কিন্তু ছাবস্ক্ৰাইব নকৰাকৈ নাযাব কিন্তু দেই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই 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 বাই